Hello guys, মই ঋতুৱে মোৰ ইউটিউবৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ মাজলৈ অন্য এটা টপিক লৈ আহিলো। এইডাল দেখিছেনে? মই আনবক্সিং কৰিম। গতিকে মোৰ ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব। যদি ভাল লাগে লাইক, কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি মই আশা ৰাখিলো। গতিকে আহক। নিজে টান কৰি ল'ব লাগে আৰু ষ্ট্ৰেণ্ডডাল বহুত পাতল হয়। আপোনালোকে ক'ৰবাত যদি জাৰ্ণি কৰে তেতিয়া লৈ যাব পাৰিব লগত, একো হেৰি নাই, মানে কষ্ট নহয়। এনেই বস্তুটো ভালেই হয়। আৰু এইডাল দেখিছেনে, এনেকৈ ঘূৰাবও পাৰি। তাৰপৰা এডাল মই ষ্টেণ্ডডাল আপোনালোকক দীঘল কৰি দেখাই দিছোঁ। ফাৰ্ষ্টতে এইটো নটটো ঢিলা কৰি ল'ব লাগিব, তাৰপৰা ওপৰলৈ উঠাই দিলে হৈ যায়। তাৰপৰা ইয়াত এইকেইটা ক্লিপ আছে, ক্লিপকেইটা খুলি দিলে বস্তুটো দীঘল হৈ যায়। তাৰপৰা অফ কৰি দিব লাগে। তাৰপৰা ইয়াৰ ষ্টেণ্ডডাল কিমান দীঘল হয় আপোনালোকে দেখিব। মই গোটেইকেইটা খুলি দেখাই দি দিছোঁ।